নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰলৈ হঠাতে ভাঙি পৰা বাঘজান দলংখনৰ বিষয়ে ক'বলৈ আহিছোঁ। আজি আমাৰ ডুমডুমা আৰু বাঘজান সংযোগী এখন দলং বানপানীৰ প্ৰকোপত ভাঙি যায়। আপোনালোকে ইয়াত দেখিছে কেনেকৈ বানপানীত হ'লে দলংখন ভাঙি নিয়ে। আপোনালোকে চাওক, ইয়াৰ দলংখনত ফাট মেলা দেখি আৰক্ষীৰ দলটো উভতি আহে। বাঘজানৰ পৰা ডুমডুমালৈ আহিব বিচাৰিছিলে আৰক্ষী দলটো, আৰু হঠাতে ভাঙি পৰা দেখি তেওঁলোকে উভতি যায়। তাতে চাই থাকোঁতে তেওঁলোকৰ চকুৰ সন্মুখতে দলংখন খহি পৰে। ঠিক যেন বাঘজানত কালিকাহে লাগিছে যেনেকৈ যোৱা কেইদিনমান বাঘজানে গোটেই সমগ্ৰ ভাৰততে বাতৰিৰ শিৰোনাম দখল কৰি আছে। বিশেষ এটা কাৰণত, সেইটো আপোনালোকে জানেই। অইলৰ খাতটো প্ৰথমতে পাইপ ফাটি গেছ ওলাই গোটেই অঞ্চলটো কণ্ডেনছেট ক্ৰুড অইলে ভৰি পৰে। তাৰপিছতে আকৌ সেইখিনি জুই লাগি যায়। বহুত মানুহৰ ঘৰ নিথৰুৱা হয় আৰু শস্য খেতিপথাৰ নষ্ট হয়, আৰু তাত 2জন অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ মৃত্যু ঘটে। আজি আকৌ সেই বাঘজানৰে এখন দলং বানপানীৰ প্ৰকোপত কেনেদৰে ভাঙি পৰিছে। আৰক্ষী দলটো দলংখন ফাট মেলাৰ লগে লগে উভতি যায়। উভতি গৈ তেওঁলোকে চাই থাকোঁতে চাওক ইয়াৰ দলংখন চকুৰ সন্মুখতে ভাঙি গৈছে। চকুৰ সন্মুখতে ইয়াৰ তললৈ দাবি আহিলে সেইটো ছাইড ভাঙি যাব। এতিয়া ভাঙি যোৱাৰ পিছত ডুমডুমা সংযোগী একমাত্ৰ পথ, এই পথটোতেই কেনেকৈ দলংখন ভাঙি গ'ল আৰু উটুই যায়, আৰু সেই তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। আপোনালোকে নিশ্চয় বাতৰিবিলাকত পাই আছে। আৰু এনেকুৱাকৈ আজি বাঘজানত প্ৰকৃতি যেন ৰুষ্ট হৈ, বাঘজানত প্ৰতিটো ক্ষেত্ৰতে প্ৰকৃতিয়ে বাধা দিয়াৰ দৰে হৈছে। চাওকচোন, যোগাযোগৰ একমাত্ৰ পথ, একমাত্ৰ দলংখন, পথৰ ওপৰত থকা একমাত্ৰ দলংখন ভাঙি পৰাত বাঘজান মানুহবিলাক এতিয়া বহিৰ্জগতৰ লগত প্ৰায় যোগাযোগ বিচ্ছিন্ন হোৱাৰ দৰে হৈছে। ইয়াত দলংখন ভাঙি গ'ল। দলংখন ভাঙি পৰৱৰ্তী হ'লে এনেকৈ ভাঙি গৈছিলে। দুটা এটা পিকচাৰ দেখিছোঁ। এই বাঘজান যেন কালিকা লাগি আছে। চাওকচোন, সিদিনা গেছ নিৰ্গত হৈ গোটেই গাঁওখনক অকালত পেলাই আজি আকৌ সেই দলংখন ভাঙি পৰিছে। জুই জ্বলিলে, এতিয়াও জুই নিৰ্বাপিত হোৱা নাই। সেয়েহে সকলোৱে ভগৱানক প্ৰাৰ্থনা জনোৱা হওক, ভগৱানৰ জুই যাতে নিৰ্বাপিত হয়। ধন্যবাদ।